আজি আমি কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ আপোনালোকৰ বাবে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: ভাৰতত কোনে প্ৰথম চিকিৎসালয় পাতিছিল? ইয়াৰ উত্তৰ সম্ৰাট অশোকে। প্ৰশ্ন: কোন মোগল সম্ৰাটে লিখা পঢ়া নাজানিছিল? ইয়াৰ উত্তৰ সম্ৰাট আকবৰে। প্ৰশ্ন: তাজমহল সজাওঁতে কিমান সময় লাগিছিল? ইয়াৰ উত্তৰ 22 বছৰ। 20,000 মানুহে তাজমহলত 22 বছৰ কাম কৰিছিল। প্ৰশ্ন: কোন বিদেশীয়ে সৰ্বপ্ৰথম ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ মহাবীৰ আলেকজাণ্ডাৰে। প্ৰশ্ন: কোন তিৰোতাই দিল্লীৰ সিংহাসনত বহিছিল? ইয়াৰ উত্তৰ চুলতানা ৰেজিয়াই। প্ৰশ্ন: সংস্কৃত ব্যাকৰণ মহাভাষ্য কোনে লিখিছিল? ইয়াৰ উত্তৰ পতঞ্জলীয়ে। প্ৰশ্ন: কোনজন ৰজাক বিক্ৰমাদিত্য নামেৰে জনা যায়? ইয়াৰ উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্ত। প্ৰশ্ন: হিউৱেন-চাং কোন ৰজাৰ দিনত কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। প্ৰশ্ন: কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ প্ৰতাপ সিংহৰ দিনৰ পৰা। প্ৰশ্ন: বৰ ৰজা বুলি পৰিচয় দিয়া আহোম ৰাজকুঁৱৰী গৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ ফুলেশ্বৰী কুঁৱৰী। প্ৰশ্ন: আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ চুকাফা। প্ৰশ্ন: ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্ৰাট কোন আছিল? ইয়াৰ উত্তৰ চন্দ্ৰগুপ্ত। প্ৰশ্ন: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ এটলী। প্ৰশ্ন: ভাৰত আৰু চীনৰ কূটনৈতিক সম্পৰ্ক কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ 1950 চনৰ 1 এপ্ৰিলত। প্ৰশ্ন: মুছলিম লীগে পাকিস্তানৰ দাবী কেতিয়া গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ 1940 চনত লাহোৰ অধিৱেশনত। প্ৰশ্ন: ভাৰতৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি? ইয়াৰ উত্তৰ শতবাহন। প্ৰশ্ন: ঔৰংজেবে নিৰ্যাতন কৰি হত্যা কৰা শিখ ধৰ্মগুৰুজনৰ নাম কি? ইয়াৰ উত্তৰ গুৰু টেগ বাহাদুৰ। প্ৰশ্ন: ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়? ইয়াৰ উত্তৰ 1945 চনত। প্ৰশ্ন: নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ ক'ত অনুষ্ঠিত কৰিছিল? ইয়াৰ উত্তৰ ছিংগাপুৰত। প্ৰশ্ন: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ 1915 চনত। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে সকলো বন্ধু বান্ধৱীলৈ